হেল্ল' এভৰিৱান নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ মই ৰশ্মি মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ মোৰ চেনেলত আপোনালোকৰ মাজৰ যদি কোনোবাই মোৰ ভিডিঅ'সমূহ নতুনকৈ চাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত চোৱাসকলে ফ'ল' কৰি ল'ব ইংৰাজী নৱবৰ্ষৰ প্ৰথমটি দিন মই কিদৰে পাৰ কৰালোঁ তাৰে ভিডিঅ'টো আগবঢ়াইছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব ৰাতিপুৱাই শুই উঠি ঘৰৰ কাম বনবোৰ কৰি লৈ গা পা ধুই ঈশ্বৰৰ থাপনাখন চাফ চিকুণ কৰি এইদৰে চাকিগছ আগবঢ়াই লৈছোঁ নৱপ্ৰভাতৰ জেউতিয়ে ধৰাৰ বুকুত সুখ আৰু শান্তিৰ সমৃদ্ধি বিলাই দিয়ক নতুন পুৱা নতুন দিন সকলোবোৰ নতুনকৈ আৰম্ভণি হওক তাৰে কামনাৰে কেৱল বছৰৰ প্ৰথমটো দিনেই নহয় বছৰৰ প্ৰতিটো দিনেই যেন সুখে সন্তোষে ভালে কুশলে পাৰ হয় নতুন বছৰটোৱে লৈ আনক জীৱনলৈ সুখ শান্তি আৰু সুস্বাস্থ্য সকলোবোৰ নেতিবাচক প্ৰভাৱ দূৰ কৰি ইতিবাচক পোহৰবোৰ যেন জীৱনলৈ লৈ আনে তাৰে কামনা ৰাখিছোঁ পাৰ হৈ যোৱা 24 বৰ্ষটো ভালে বেয়াৰ মাজতে গ'ল বিশেষকৈ তেনেকৈ ভাল বুলি নকওঁ কাৰণ 24 বৰ্ষৰ একেবাৰে শেষৰ ভাগত মোৰ মৰমৰ আইতাজনীকো হেৰুৱাই পেলালোঁ সেইকাৰণে 24 বৰ্ষটো মোৰ কাৰণে ভাল বুলিও মই নকওঁ তথাপিতো এতিয়া আহিবলগীয়া দিনবোৰ যেন মৰমৰ সকলো মানুহকে ভালে কুশলে ৰাখে আমি এতিয়া আহিলোঁ মন্দিৰলৈ বুলি হনুমান মন্দিৰলৈ যিহেতু 2025 বৰ্ষটো মংগলৰ বছৰ হয় সেইকাৰণে আমি এতিয়া ৰাতিপুৱাই ঘৰত থাপনাত চাকিগছ জ্বলাই এইদৰে আমি মন্দিৰলৈ বুলি আহিলোঁ আৰু আজি দেখিছেনে কিমান ভক্তৰ ভিৰ হৈছে হনুমান মন্দিৰত আৰু এয়া এতিয়া আমি পূজা কৰিবৰ কাৰণে সামগ্ৰীসমূহ কিনি লৈছোঁ ইয়াতে চাকি ধূপ ফুল যি লাগে সকলোবোৰ কিনি লৈছোঁ আৰু এতিয়া আমি কিনি ল'লোঁ ইয়াতে আৰু ভিতৰত গৈ এতিয়া চাকি বন্তি আগবঢ়াম আৰু এয়া এতিয়া ভিতৰত যাবলৈ লাইন পাতিব লাগিব চাকি বাহিৰতে দিব দিছে আমি চাকি বাহিৰতে জ্বলাই ল'লোঁ আৰু এতিয়া আমি ভিতৰত সোমাই আহিলোঁ মানুহৰ ভিৰ দেখিছেনে কিমান তাৰে মাজতে আমি পূজা কৰিলোঁ ভিডিঅ' ভালদৰে সিমান বনাব পৰা নাই যিহেতু মানুহৰ ভিৰ আৰু ইহঁত দুইজনীকে লগত লৈ গৈছোঁ ভিতৰত আমি চাকি বন্তি দি আহিলোঁ আৰু এতিয়া আমি ফুৰিব যাম ক'ত যাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব ৰাতিপুৱা ঘৰৰ পৰা ওলাই যাওঁতে যিহেতু একো খাই যোৱা নাছিলোঁ সেইকাৰণে ইহঁতৰো ভোক লাগিছে ভাবিলোঁ ইয়াতে কিবা খাই লওঁ আৰু ইহঁতকেইজনীক দেউতাকৰ লগত থৈ মই ওচৰৰ দোকানত গ'লোঁ আৰু মোৰ ইয়াৰ কাপোৰ চিলোঁ আৰু মোৰ এইদৰে কিবা কিবি বস্তু ল'ব আছিলে লাইনিং আৰু কি লওঁ আপোনালোকক দেখাম বাৰু মোৰ ভিডিঅ'ত আৰু আহি পাই দেখিলোঁ ইহঁতি এটা কেক কিনি খাই আছে আৰু এয়া কেকটো আধা খালে এইদৰে নষ্ট কৰিলে তাৰপিছতে ঘৰলৈ পেকিং কৰি লৈ আহিলোঁ আৰু ময়ো এটা পিজ্জা খাই ল'লোঁ কাৰণ ইয়াতে গ'লে মই এটা পিজ্জা খাই আহোঁৱেই তাতে খাবলৈ পিজ্জাটো খুব ভাল লাগে আৰু ইয়াত দেহাও খালে মোৰ লগত অলপ তাৰপাছতে গ'লোঁ ইয়াতে দেহাৰ কাৰণে কিতাপ কিনিবলৈ আছামিজ কিতাপ নাছিলে তাই সেইকাৰণে আজি দিনটো যিহেতু ভাল দিন সেইকাৰণে তাইৰ কাৰণে পঢ়াৰ অলপ বস্তু কিনি লওঁ বুলি ইয়াতে এইবিলাক পেঞ্চিল ৰং পেঞ্চিল সকলোবোৰ কিনি ল'লোঁ আজি 1 জানুৱাৰী সেইকাৰণে ময়ো মোৰ কাৰণে জানো কিবা গিফ্ট নোলোৱাকৈ থাকিম সেইকাৰণে হাজবেণ্ডে ক'লে তোমাৰো কি লাগে লৈ লোৱা আৰু মোৰ ইয়াতে ফেব্ৰিক কৰিবৰ কাৰণে অলপ বস্তুও লৈ ল'লোঁ মোৰ বাৰ্ছকেইডাল বেয়া হৈ গৈছিলে সেইকাৰণে মই ইয়াতে বাৰ্ছ পালোঁ আৰ্ট কৰা বাৰ্ছ এইকেইডালো লৈ ল'লোঁ আৰু ইয়াতে ইমান ধুনীয়া হেণ্ডবেগ আছে মই ইয়াতে এটা হেণ্ডবেগ খুব মৰম লাগিলে আৰু সেইটোকে মই আজি লৈ ল'লোঁ আৰু আপোনালোকক মোৰ নেক্সট ভিডিঅ'ত দেখাম বাৰু কেনেকুৱা ধৰণৰ বেগ ল'লোঁ আৰু আহোঁতে ৰেষ্টুৰেণ্ট এখনত মই এইদৰে চাওমিন কফি এইদৰে কিবা কিবি খাই আহিলোঁ আৰু আহি ঘৰ পালোহি ঘৰ পাই ৰাতি খানাৰ কাৰণে এতিয়া যোগাৰ কৰিব লৈছোঁ আৰু আপোনালোকে চাই থাকিব আজি ৰাতি কি খানা বনাব লৈছোঁ আৰু আজি মানুহ নাই কোনো আমি ঘৰৰ 4টাই ইহঁত দুজনীনো অলপহে খাই আমি 2টাই আৰু এয়া মোৰ কাৰণে মাছ বনাব লৈছোঁ এয়া দেখিছেনে মাছ বিলাহী আলু দি এইদৰে তৰকাৰী বনাম আৰু এওঁৰ কাৰণে যিহেতু এওঁ মাছ মাংস নাখায় সেইকাৰণে ডিম আৰু এইদৰে মটৰ দি পিনি বনাই প্ৰথমে ডিমৰ তৰকাৰীখিনি বনাই ল'লোঁ আৰু এতিয়া ইয়াতে অলপ পানী দি দিছোঁ অলপ উতল আহিলে হৈ যাব এইখিনি আৰু তাৰপাছতে মই মাছো এইদৰে ভাজি মেলি ৰেডি কৰি ল'লোঁ ইয়াতো পানী দি দিছোঁ এইখিনিও ইয়াতে উতল আহিলে এয়াও হৈ যাব এতিয়া মোৰ সকলোবোৰ ৰেডি হৈ গৈছে এয়া হৈছে ডিমৰ তৰকাৰী আৰু মই ভাত বাঢ়ি লৈছোঁ ইহঁত দুজনীক প্ৰথমতে খুৱাই লওঁ আৰু মই অলপ দেৰিকৈ খাম হাজবেণ্ড আহি পোৱাহি নাই তেওঁ আহিলে লগতে খাম 2টা মানুহে আৰু এতিয়া ইহঁতকেইজনী প্ৰথমে খুৱাই লওঁ আৰু দিনৰ অলপ চিকেনো আছিলে এইখিনি অলপ গৰম কৰিব লাগিব মোৰ ভিডিঅ'সমূহ যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু হৈছে এয়া মাছৰ তৰকাৰী আজি মই বনোৱা ৰেচিপিকেইটাৰ যদি ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব আজিলৈ আহিছোঁ ধন্যবাদ